তো স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত আৰু আমি এতিয়া ডিম্পু মই আৰু মিন্ময় পুৱাই এটা ধুনীয়া ছোৱালী দেখিলো মজা লাগিল আৰু মানে কি জানি হ'ব আজি সঁচাই তো আমি মানে কি পুৱাই ওলাই দিলোঁ আৰু এতিয়া আমি যাই আছোঁ চেপন মানে অকল চেপন নহয় আমি ধেমাজিও যাম মানে গোটেই অসমখন ঘূৰিম আৰু কেইদিনৰ ট্ৰিপ তিনিদিনত গোটেই অসমখন ঘূৰিম আমি এইটো তাৰমানে আৰু এতিয়া আমি মিন্ময়ক ল'ব যাই আছোঁ তো একফালৰ পৰা চব দেখাই আছোঁ আৰু বহুত দিন ভিডিঅ' কৰা নাছিলোঁ এইপিনে মিন্ময় ৰখি আছে মানে আমি নলবাৰী পালো আৰু নলবাৰীৰ পৰা ওলো ইয়াত উঠাই আমি যাত্ৰা ষ্টাৰ্ট কৰিম এতিয়া এইপিনে গাড়ী চাড়ী লৈ লোৱা গৈছে মানে যিহেতু বহুত দূৰ না কিমান কিলোমিটাৰ হ'ব মোটামুটি 600 কিলোমিটাৰ হ'ব অহা যোৱা 1000 কিলোমিটাৰ তো মাজে মাজে মই ঘুমাব লাগিব না গাড়ী তো গাড়ী চাড়ী লৈ লৈছোঁ তো পুৱাই মিন্ময় তিনিটা আমাক ছাৰপ্ৰাইজ দিলা একে চলা আমাৰ তিনিটো তো মই পিনে পিন্ধি ল'লোঁ এইপিনে বঢ়িয়া পিন্ধি আছে আৰু ইপিনে মিন্ময় বিল দিবা গৈ আছে তো যিহেতু মানে কি ৰাতিপুৱা ওলাই আমি কিবা এটা খাই ল'লোঁ কি খাৰ খোৱা ন তো খাৰ খোৱাত আমি কিবা এটা খাই ল'লোঁ আৰু এতিয়া খাৰ খোৱাত কিবা খাই যাত্ৰা ষ্টাৰ্ট চাই গ'লোঁ যাওঁ থেংক ইউ ভাল লাগিল আহো দা তো এই মঙলদৈ পাৰ হ'লোঁ আৰু এতিয়া মানে তেল ডিপুত আছোঁ গাড়ীখনত যিহেতু ফুল টেংকি কৰিব লাগিব বহুত দূৰ জাৰ্ণি তেল ভৰাই আছে মই ৰিসেন্টলি মানে খবৰ পাইছো দাদা হেল্ল' হাই মই গুলজাৰৰ লগত এক সাইড গাড়ী ইনকে ৰখ অলপ আগত জলদি কৰা এবাৰ লগ কৰি ৰখক এবাৰ মই আগৰ কথা মানছলি ৰখি যাব অকমান ৰখি দিয়ক তো আহি পালো তেজপুৰ আৰু এতিয়া আমি মহেন্দ্ৰ দিলাতটো পাৰ হৈ আহিলো য'ৰ পৰা থাৰখন লৈছিলো আৰু আগত প্ৰাণজিৎ দা আছে প্ৰাণজিৎ দাই আমাক লৈ যাই আছে মানে মমোৰ দোকান দিছি এই আগত এয়া কালি আহিব কালি নেকি ঠিক আছে কালি আহিলে সোমাই যাম জয় গণেশ বাবা ও ভাই বাইকখন মজা বনাইছো থ্যাংক ইউ ব্ৰো থ্যাংক ইউ ক'ত যোৱা মই ঘৰ যা ৰहा আৰু আহি পালোঁ প্ৰাণজিৎদাৰ বিজনেছ এইটো মানে মমোৰ দোকান খোলা বুলি কৈছিলোঁ আৰু এইখন হৈছে দোকানখন তো এইপিনে প্ৰাণজিৎদা কথা এখন মানে ইয়াৰ পৰা বেলেগ জেগাত বহাই লৈ যাব ঘৰত লৈ যাম ৰাতি ঘৰত লৈ যাম পানী টেংকি ওপৰত আছে পানী ৰাতি তাত ফিল কৰা হয় তো মানে আমিও নলবাৰী ধান খুলিব পাৰিম মই কৈছে ডিপুৱে মোক কৈছে মই তাক এখন বনাই দিম এপ্ৰক্স কিমান মান যায় বাজেট এপ্ৰক্সিমেটলি 5 লাখৰ ওচৰত পুৰা ধুনীয়াকৈ ছেটআপ ৰেডি হৈ যাব তো ভাবি আছোঁ আমিও খুলি দিম আৰু খুলি দিম আমি দিওঁ যাওক আমি এতিয়া খুলিম নেকি নলবাৰীত ফাইনেলি পাই গ'লোঁ কলীয়া ভোমোৰা তেজপুৰ কলীয়া ভোমোৰা দলং আৰু আমি কলীয়া ভোমোৰাৰ ওপৰতে গৈ আছোঁ এইটো চাওক মই মাৰি দেৱা দিয়া ধুনীয়াকে ক'ত ঘৰ তোমাৰ দাদা মোৰ ইয়াতেই আচ্ছা লওক দাদা গামুখ বাপৰে থেংক ইউ তোমাৰো অঁ গৈ আছোঁ ভাত তাত খাই আমি আগফালে মিন্ময় গাড়ী চলাই আছে আৰু আমাৰ ছাৰে শুই আছে আৰু টুপিত লাল কালাৰ আৰু ৰাতি যিহেতু প্ৰগ্ৰেম আছে তো অলপমান ৰেষ্ট লৈছে আৰু তো গৈ আছোঁ দেখাই আছোঁ গোটেই জাৰ্ণিটো তো ফাইনেলি কাজিৰঙা পাই গ'লোঁ আৰু মোৰ জীৱনত প্ৰথম মানে কাজিৰঙা আজি আহিছোঁ মানে কাজিৰঙাখন ভিতৰৰ ফালে গ'লে বহুত উঠি ফালে কিন্তু ৰাস্তাতে গ'লে এনেকুৱা নালাগে যে এখন ৰাষ্ট্ৰীয় উদ্যান কিন্তু ভিতৰত বহুত ডাঙৰ ভিতৰৰ ফালে মানে যাই পোৱা নাই তো আজি প্ৰথম আহিছোঁ তো এটা বেলেগ আপোনাৰ আগতে গড় এটা যাব আগত ছাৰ গছ যাব না য়েছ মই বাঘৰ ইচ্ছা কৰি আছিলোঁ তাৰমানে হয় নেকি আপুনি কুকুৰকে ভয় কৰে কুকুৰটো আমাৰ লোকেল না ফাইনেলি আমি কাজিৰঙাত এণ্ট্ৰি কৰি দিলোঁ ছাৰ কাজিৰঙা পাইছোঁ ছাৰ শুই আছে বাৰু তো মানে কি ইয়াতে গাড়ী স্পীড 20তকৈ ওপৰত যাব নোৱাৰে মানে কিছু জেগাত 40 কিছু জেগাত 20 20 আৰু আগেদি কিবা কাৰণ হঠাতে আহি যাব পাৰে না গড় কিবা ওলাই গ'লে দিগদাৰ হৈ যায় বান্দৰ জাকে বান্দৰ তো মানে কি এইখিনি জেগাত বহুত লেণ্ডশ্লাইড হয় মানে কি পাহাৰীয়া জেগা তাতে সেইখিনি মাটিৰে পূৰা ভাঙি ৰাস্তা ব্লক কৰি দিয়ে মানে বৰষুণৰ টাইমত ফাইনেলি আহি পালোঁ হোটেল তো মৰাণলৈকে কাৰণ ইয়াত অলপ ৰেষ্ট লৈ কিনে তো আমি বিহুলৈকে গৈ আছোঁ দেখা আছোঁ গোটেইখিনি কাৰণ যিহেতু দিনটো বহুত মানে ৰাতিপুৱা 8টাৰ পৰা ওলাই আছোঁ তো পুৰা ভাগৰুৱা হৈ গৈছোঁ আমি চব তো এতিয়া অলপ ৰেষ্ট চেষ্ট লৈ আৰু বিহুলৈকে ওলাই দিম
কিবা কৰি আছে ৰাস্তাতে তো ফাইনেলি আহি পালো আমি চেপন বিহু তো এইপিনে আগত আছে বিকাশ আৰু বৰুৱা আগত আছে তো মিন্ময় মই আৰু এইপিনে দাদা আগত আছে আমাৰ লগত তো চাই দিয়ক তো পাই গলো চেপন কেন্দ্ৰীয় বাৰ্ষিক ৰঙালী বিহু তো এইখন মেইন গেট তো গাড়ী আমি সোমাই দিলো আগত বিকাশৰ গাড়ী তাৰে আগত ডিম্পুৰ গাড়ী আৰু পিছত আমাৰ গাড়ী চিধে কাটা ডাইৰেক্ট একদম Oh my god. দীপলিনা বাহঁতো আহি পালে গোটেইকেইটা একেলগে বহি আছোঁ আমি যিহেতু ইয়াতে আমাক মাতিছে তো খোৱা লোৱাৰ ব্যৱস্থাও কৰিছে এখেতসকলে তো কিবা এটা খাই লওঁ আৰু লাইন চকে বাপৰে বাপ তো এইটো আৰু চুঙাত দিয়া ভাত মানে আমাৰ ফালে নাপায় আৰু এইটো মোৰ প্ৰিয় খাদ্য এশ একবিধ শাক যিটো মানে আমাৰ ফালে খুব কম পায় আমদলিটো দিয়ক এইটো এইটো হয় জালমু ভাজা জালমু ভাজা এইটো হৈছে মানে আমদলি ইয়াতে আমদলি বুলি আমাৰ ফালে জালমে ভাজা বুলি কয় জালমে ভাজা ইয়াতে ইমান আইটেম আছে মানে মানে খাই শেষ কৰিব নোৱাৰে মানে চব দিনৰ পৰা পুৰা এনেকৈ গৈ যায় আৰু মানে মই কেইটামান কাইখন মানে সৰু হৈ যায় মোটামুটি মই বৰ্তমান 8টামান আইটেম লৈছোঁ আৰু সেইকেইটা খোৱাৰ পিছত এটা এটা টেষ্ট কৰি আছোঁ এতিয়া বাজিল 4:20 আৰু প্ৰগ্ৰেম শেষ কৰি এইমাত্ৰ আমি পালোঁ এইপিনে গাড়ী আছে ৰাখি দিলোঁ গাড়ী আৰু মানে কি গোটেই প্ৰগ্ৰেমটো মই দেখাব নোৱাৰিলোঁ কাৰণ ফিল্ডত একদম বোকা যোৱাকালি ৰাতি মানে পূৰা বৰষুণ হৈ গৈছিলে গোটেই প্ৰগ্ৰেমটো ভালকৈ দেখাব নোৱাৰিলোঁ কিবাকৈ মানুহটো যাব পাৰিছোঁ তো তাৰে কাৰণে ক্ষমা খুজিছোঁ তো আজি ইয়াতে শুই 12টামান বজাত আমি ওলাই দিম ধেমাজি তো এইটো ভিডিঅ' নেক্সট ভিডিঅ'টো চাই থাকিব কিয় যাই আছোঁ ধেমাজি দেখাই আছোঁ চব